নতুন পদ্ধতিৰে হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। নতুন শিক্ষানীতিৰ অধীনত হ'ব নতুন পদ্ধতি। নতুন শিক্ষানীতিৰ অধীনত ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্ৰত অৱলম্বন কৰা হ'ব বহুকেইটা নতুন পদ্ধতি। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰি এই ঘোষণা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ। সংবাদমেলত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ অধ্যক্ষ RC জৈনৰ ঘোষণা অনুসৰি আগন্তুক বৰ্ষত মেট্ৰিক পৰীক্ষাত নাথাকিব কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ব্যৱস্থা। এটা বিষয়ত ফেইল হলে অহা বৰ্ষৰ পৰা নাথাকিব কম্পাৰ্টমেণ্টেল ব্যৱস্থা। ফেইল কৰা শিক্ষাৰ্থীৰ উপৰিও উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীয়েও পুনৰ বহিব পাৰিব পৰীক্ষাত। কোনো পৰীক্ষাৰ্থীয়ে ফলাফলক লৈ সন্তুষ্ট নহলে পুনৰ আটাইকেইটাৰ বিষয়ত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। আনহাতে স্থানৰ পৰিৱৰ্তে গ্ৰেডিঙৰ ব্যৱস্থা কৰাৰ ঘোষণা কৰ্তৃপক্ষৰ। অহাবাৰ কম্পাৰ্টমেণ্টেলৰ ব্যৱস্থা নাথাকে। অহাবাৰ থাকিব যিকোনো ছাত্ৰ ছাত্ৰীয়ে যদি আমাৰ এই পৰীক্ষাত ছেটিছফাই হোৱা নাই, যদি তেওঁ নতুনকৈ গোটেই ছাবজেক্ট দিব বিচাৰে 7টা দিলে 6টা ছাবজেক্ট তেওঁ গোটেইকেইটা দিব পাৰিব। ফেইল কৰাবিলাকেও দিব পাৰিব। পাছ কৰাবিলাকে যদি ভাবে যে মই ইয়াতে 40 পাইছোঁ, এইবাৰ মই পৰীক্ষা দিলে 50 পাম, তেতিয়া তেওঁ সেইটো ব্যৱস্থাও দিয়া হ'ব। অহা বছৰ আমি গ্ৰেড বেছডেই কৰাৰ চেষ্টা কৰিম, কাৰণ NEP পালন কৰাৰ কাৰণে আমি অহা বছৰ 2টা ব্যৱস্থা কৰিম যদি আমাৰ সব বস্তু ঠিকেই থাকে। ইফালে ৰাজ্যৰ বিদ্যালয় তথা শিক্ষাৰ্থীৰ মাজত ধাৰণা ভিত্তিক শিক্ষা দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব বৃদ্ধি কৰাৰ আহ্বান শিক্ষা বোৰ্ডৰ অধ্যক্ষৰ। যে আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নলেজ বেছড, কনচেপ্ট বেছড আৰু কম্পিটেন্সি বেছড ষ্টাডি কৰক আৰু সেইমতে তেওঁলোকে আগবাঢ়ি যাওক। কাৰণ এতিয়া যিবিলাক পৰীক্ষা হয়, আমি সৰ্বভাৰতীয় পৰীক্ষাই কওঁ বা এতিয়া যিবিলাকে হায়াৰ এডুকেশ্যনত যায় তেওঁলোকে চবে এণ্ট্ৰেন্স এক্সামিনেশ্যন দিব লাগে। যে আমাৰ হাইস্কুল লেভেলত আমাৰ 24 ছাবজেক্ট আছে যিবিলাক স্কিল বেছড হয়, যাতে প্ৰত্যেকজন ছাত্ৰই সেইবিলাক ছাবজেক্টেই লয় এজ এ ইলেক্টিভ, আৰু তাতে যেনেকৈ পাইকত হয় তেওঁ এটলিষ্ট এটা স্কিল যদি পাই যায় তেতিয়া তেওঁৰ এমপ্লয়েবিলিটি বাঢ়ি যাব বা তেওঁ নিজে সেল্ফ এমপ্লয়েড হ'ব পাৰে। অৱশ্যে নতুন শিক্ষানীতিৰ অধীনত বিভিন্ন নতুন পদ্ধতি অৱলম্বনৰ পৰিকল্পনাৰ স্বত্তেও অথন্তৰে লগ নেৰে শিক্ষা বোৰ্ডক। প্ৰতি বছৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ সময়ত বিভিন্ন বিসংগতি ঘটাৰ দৰে এইবাৰো পুনৰাবৃত্তি ঘটিল বিসংগতি। মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ অধ্যক্ষই অনুষ্ঠিত কৰিছিল সংবাদমেল। কিন্তু সংবাদমেলত 2025 চনৰ ফলাফল ঘোষণা কৰি অস্বস্তিত পৰে অধ্যক্ষ RC জৈন। পাছ কৰা টোটেল পাছ কৰিছে 2,70,471 গৰাকী। পাৰ্চেণ্টেজ অফ পাছ ইজ 63.98। এইটো আগত যোৱা বছৰতকৈ অলপ উন্নত হৈছে, স্লাইট উন্নত আৰু বেছি নহয়। আৰু মেল 67. সৰি মই ভুল কৈ আছোঁ দেই, জাষ্ট গোটেই ফিগাৰটো ভুল হৈছে, যোৱা বছৰৰ কৈ আছিলোঁ। য়েছ, আগৰখিনি অলপ ডিলিট কৰিব লাগিব, বিকজ মই 2025ৰ কথা কৈ দিলোঁ। প্ৰশ্ন হয়, প্ৰতিবাৰে বিসংগতি বেমেজালিৰ মাজেৰে ফলাফল ঘোষণা কৰা বোৰ্ডে নতুন পদ্ধতি অৱলম্বনৰ ক্ষেত্ৰত কিমান সফল হ'ব? ৰঞ্জন কুমাৰ চাহু ৰিপৰ্ট।